নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বহু দিনৰ পিছত এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত মই উৎপল আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল আছামিজ ফান। যোৱা দিনসমূহত আপোনালোকৰ মৰম, চেনেহ আৰু সহায় সহযোগিতাত আমাৰ ইউটিউব চেনেলটোৱে 1K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল। আৰু এতিয়া আপোনালোকে চাগে আমাৰ ইউটিউব চেনেলটো পাহৰিছে, কাৰণ প্ৰায় 3 মাহমান মই কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই। অলপ অসুবিধা হৈ আছিল, এক্সামো চলি আছিল, সেইবাবে ভিডিঅ' দিব পৰা নাছিলোঁ। পাহৰি নাযাব, এতিয়াৰ পৰা আকৌ ভিডিঅ' দিবলৈ চেষ্টা কৰিম, ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চ' ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আগৰ দৰে মৰম, চেনেহ আৰু সহায় সহযোগিতা কৰি যাওক, এয়াই কামনা কৰিলোঁ। আৰু বহুত দেৰিকৈ হ'লেও আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভালে থাকক, কুশলে থাকক। বন্ধু-বান্ধৱীসকল, আজি আমি গৈ আছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত এখন থানলৈ। থানখনৰ নাম হৈছে নাহৰতি থান। থানখন স্থাপন কৰিছিলে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে। আৰু এই থানখনৰ মুখ্য আকৰ্ষণ বিন্দু হৈছে এই থানখনত থকা বান্দৰসমূহ। ইয়াত বহুত বান্দৰ দেখিবলৈ পোৱা যায় আৰু মই নিজেও এই বান্দৰসমূহ থকা কাৰণে থানখনত গৈ ভাল পাওঁ। আৰু বহুতো নাহৰ গছ দেখিবলৈ পোৱা যায় আৰু ইয়াৰ পৰিৱেশটো সঁচাই বহুত মনোমোহা। থানখনৰ বিষয়ে আমি বহুত কথা পাতিম, ব'লক থানখন গৈ পাই লওঁ, তাৰপিছত থানখনৰ বিষয়ে পাতিম। এতিয়া আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। ভিউৱাৰ্ছ, আমি আহি পাই গ'লোঁ এতিয়া নাহৰতি থান। আৰু এতিয়া থানৰ ভিতৰলৈ সোমাই যাওঁ আৰু থানখনৰ বিষয়ে কথা পাতি যাওঁ। এই থানখনৰ স্থাপক অনিৰুদ্ধদেৱৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বালিকুঞ্চি নামৰ ঠাইত। আপোনাৰ জন্ম হৈছিল 1475 শকত 15 বহাগ বৃহস্পতিবাৰ। আৰু তেখেতৰ পিতৃৰ নাম আছিল গুণ্ডাগিৰি আৰু মাতৃৰ নাম আছিল আজলীয়াই। মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ শংকৰদেৱৰ এজন শিষ্যই নাছিল, তেখেতৰ ভাগিনো আছিল। মানে অনিৰুদ্ধদেৱৰ মাতৃ শংকৰদেৱৰ খুৰাকৰ ছোৱালী আছিল। আৰু অনিৰুদ্ধদেৱক অনিৰুদ্ধ নামটো দিছিল তেখেতৰ গুৰু অৰ্থাৎ কালঝাৰ সত্ৰৰ স্থাপক গোপালদেৱে। অনিৰুদ্ধদেৱে গোপালদেৱৰ ওচৰত ধৰ্ম গ্ৰহণ কৰিবলৈ গৈছিল 1598 খ্ৰীষ্টাব্দত। আৰু তাত প্ৰায় 3 বছৰ থকাৰ পিছত পুনৰ তেখেতৰ জন্মভূমিলৈ ঘূৰি আহি এখন সত্ৰ স্থাপন কৰে। আৰু সেই বালিকুঞ্চি অঞ্চলত সত্ৰ স্থাপন কৰাৰ পিছত সেই অঞ্চলৰ নিচি আৰু দফলাসমূহে যি বহুত উপদ্ৰৱ চলাইছিল তেখেতৰ ওপৰত, এই সত্ৰখনৰ ওপৰত, সেইবাবে তেওঁলোকৰ উপদ্ৰৱত থাকিব নোৱাৰি এই সত্ৰখন উঠাই আনি নাৰায়ণপুৰৰ মৰনৈ পাৰত স্থাপন কৰে, অৰ্থাৎ এই স্থানতে। আৰু এই আপোনালোকে যিটো পুখুৰী দেখি আছে, সেই পুখুৰীটো খান্দি চাৰিওফালে 500 জোপা নাহৰ গছ ৰোপণ কৰিছিল। আৰু নাহৰ গছ ৰোপণ কৰি এই নাহৰতি সত্ৰ স্থাপন কৰিছিল। গুৰুজনাই এই নাহৰতি সত্ৰখন 1606 খ্ৰীষ্টাব্দত স্থাপন কৰি 1626 খ্ৰীষ্টাব্দলৈকে এই সত্ৰখনত আছিল। আৰু তাৰপিছত তেখেতৰ ডাঙৰ পুত্ৰ কৃষ্ণদেৱক এই সত্ৰখনৰ দায়িত্বভাৰ দিছিল। ইয়াৰ এই থানখনৰ মাজমজিয়াত থকা এটা পুখুৰীৰ পাৰত। আৰু এই পুখুৰীটোৰ বিষয়ে এটা লোককথা আছে। বহুতো মানুহে ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা সকাম কৰিবলৈ আহে, বিভিন্ন কাৰণত সকাম কৰিবলৈ আহে। আৰু সকাম কৰিবৰ কাৰণে যিবিলাক মানে খাদ্য ৰন্ধা বঢ়া কৰিবৰ কাৰণে বাচন বৰ্তনৰ প্ৰয়োজন হয়, এই পুখুৰীটোৰ পৰাই পায়। মানে ইয়াত ধূপ চাকি দি সেৱা কৰিলে এই পুখুৰীৰ ঢৌৱে অলপ সময়ৰ পিছত সেই বাচন বৰ্তনসমূহ পাৰত থৈ যায়হি। আৰু সেই বাচন বৰ্তন ব্যৱহাৰ কৰি মানুহে খাদ্য ৰান্ধিছিলে। আৰু যেতিয়া ৰান্ধি তেওঁলোকৰ হৈ গৈছিলে, হৈ যোৱাৰ পাছত সেইসমূহ পুনৰ চাফা কৰি ইয়াৰ পাৰত থৈ দিলে পুখুৰীৰ ঢৌৱে লৈ যায় বুলি শুনিব পোৱা যায়। ইয়াতকৈ বিশেষ নাজানো, যদি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ডেছক্ৰিপশ্যনত যদি মানে ইয়াৰ বিষয়ে যদি লিখনি ক'ৰবাত পাওঁ, তেনেহ'লে ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। বেছি বান্দৰ আছে, দেখা পাইছে। এতিয়া আমি যাম এই ঠাই, মানে এই থানখন এপাক ঘূৰিম, আপোনালোকক দেখাম আৰু বান্দৰক বিস্কুট দিম।
তো চাই থাকক ভিডিঅ'টো। ৰ'ব, তাৰ আগতে আমি আচল কামটো কৰাই নাই নহয়। নামঘৰত গৈ বন্তি জ্বলাব আছে, বন্তি জ্বলাম, তাৰপিছতে ঘূৰিব যাম। আহক চাকি বন্তি ধূপ জ্বলাই লওঁ। চাকি বন্তি ধূপ লগাই হৈ গ'ল। এতিয়া আহক ফুৰি আহোঁ এপাক আৰু বান্দৰকো বিস্কুট দিব যাওঁ। আহক এতিয়া আমি চাবলৈ যাওঁ থানখন। আৰু এই ঠাইখন বহুত শান্তিপূৰ্ণ, মানে বহুত ভাল লাগে। ইয়াত ইমান হুলস্থুলীয়া পৰিৱেশো নাই। চাৰিওফালে কেৱল নাহৰ গছ আৰু নাহৰ গছেই দেখিব পাব ইয়াত। ইয়াতে থান কৰ্তৃপক্ষবিলাক ঘৰ বনাই দিছে ভক্তসকলক ৰন্ধা বঢ়া কৰিবৰ কাৰণে, মানে সকামত যি খাদ্য বনাই সেয়া বনাবৰ কাৰণে লৈছে। ফাগুন চ'ত মাহত ইয়াত ভক্তৰ ভিৰ বহুত ভিৰ দেখিবলৈ পোৱা যায়। কিন্তু এতিয়া ভিৰ ইয়াত হোৱা নাই। অলপ আগত অধিৱেশন হৈ আছে, চ' সকলো ভক্ত তাত আছে। ইয়াত ইমান ভক্ত দেখা পোৱা নাই। 2-এজন আহিছে সেৱা কৰিবৰ কাৰণে, কিন্তু বেছি ভক্ত ইয়াত অহা নাই। গৈ থাকোঁতে মানে এই থানলৈ আহোঁ বুলি ক'লে এটা মানে বহুত কিবা ভাল লগা অনুভূতি এটা আহিছিলে, মানে বহুত ভাল লাগে ইয়াত আহি। বিশেষকৈ বান্দৰখিনি আছে যে, বান্দৰখিনিৰ কাৰণে আহি বেছি ভাল লাগে। আৰু এই পৰিৱেশটো খুব ভাল লগা, মনোমোহা পৰিৱেশ। আহক এতিয়া বান্দৰক বিস্কুট দিব যাওঁ। ভয় লাগে বাৰু। ভয় লাগে, বহুত ভয় লাগে। মোচন বেলেগ দিয়ে কিন্তু। চাওকচোন পোৱালিটো কিমান কিউট লাগিছে, কুচি মুচি সোমাই আছে। পোৱা নাই নেকি, পালে কিন্তু খাই থৈ দিয়ে অকণি। নোজোকাবি। নাপালে মানুহৰ নিচিনা, মানে মানুহৰ নিচিনাকৈ চাই আছে। চাওক নাই লৈছেনে? ইয়ালৈ আহিলে ইহঁতক চাই মানে দিনটো কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায় আৰু।